নমস্কাৰ। এই মুহূৰ্তত আজি ৰাতিপুৱা মুখ্য অসমে ইতিমধ্যে কেইবাটাও বৃহৎ ডাঙৰ ঘোষণা কৰিছে, কিয়নো আজি ৰাতিপুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল আয়োজন কৰিছে। তাৰপিছতে তাৰ বৃহৎ ডাঙৰ কেইবাটাও ঘোষণা কৰিছে আৰু সমগ্ৰ অসমবাসীৰে হাজাৰ হাজাৰ টকা মুকলি কৰি দিছে। তাৰ লগতে কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু কেবিনেট বৈঠকৰ সম্পূৰ্ণ লাইভ ঘোষণা, কিয়নো বৃহৎ ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমতে কৈছে যে ইতিমধ্যে একাউণ্টত সোমাব লাখ লাখ টকা, 1 লাখ হিতাধিকাৰী একাউণ্টত সোমাব লাখ লাখকৈ টকা। এই মুহূৰ্তত প্ৰথমটো বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰত্যেকটো ঘোষণা আছে, এটা ঘোষণা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াত কৈছে 17 ছেপ্টেম্বৰ লাভ কৰিব বিনামূলীয়া ঘৰ, আৰু লগতে কৈছে যে হাজাৰ হাজাৰ লোকৰ একাউণ্টত সোমাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ধন। তাৰ লগতে কি ঘোষণা কৰিছে প্ৰত্যেকটো ঘোষণা জনাম, প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ঘোষণা আছে। এই মুহূৰ্তত লাইভ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱা। প্ৰথমটো ঘোষণা এই মুহূৰ্তত আপোনালোকক জনাইছোঁ, চৰকাৰৰ বিনামূলীয়া ঘৰৰ বাবে 1 লাখ হিতাধিকাৰী একাউণ্টত এই টকা দিয়াৰ কথা ঘোষণা কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আৰু টকা দিব বুলি উল্লেখ কৰিছে। এটা বহুতে ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত আমাৰ হাতত। আৰু লগতে কৈছে যে 17 ছেপ্টেম্বৰত বিনামূলীয়া ঘৰ লাভ কৰিব হাজাৰ হাজাৰ অসমৰ লোকে। তাৰ লগতে ইতিমধ্যে 1 লাখ হিতাধিকাৰীক এই ঘৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী পৰ্যায়ত আপুনিও লাভ কৰিব। আৰু 12 ছেপ্টেম্বৰত ইতিমধ্যে এই কথা ঘোষণা কৰিছে। আৰু লগতে অহা 17 ছেপ্টেম্বৰৰ ইতিমধ্যে পৰা 1 লাখ গৃহ নিৰ্মাণৰ কাৰ্যসূচী হাতত ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এক সৰ্ববৃহৎ ডাঙৰ ঘোষণা, কিয়নো হিমন্ত বিশ্ব শৰ্মা যি আজি কেবিনেট বৈঠক, এই কেবিনেট বৈঠক ডাঙৰ সিদ্ধান্ত লৈছে। প্ৰতিটো সিদ্ধান্ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথম সিদ্ধান্তটো আপোনালোকক বৰ্তমান সময়ত জনাই আছোঁ। গৃহ নিৰ্মাণৰ বাবে চৰকাৰে মুকলি কৰিছে কোটি কোটি টকা এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ বাবে। আৰু আজি ৰাতিপুৱাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ঘোষণা কৰিছে। হিমন্ত চৰকাৰে এক বৃহৎ ডাঙৰ ঘোষণা, প্ৰথমটো ঘোষণা জনাইছোঁ এই মুহূৰ্তত, আৰু দ্বিতীয়টো ঘোষণা আহিছে এই মুহূৰ্তত আমাৰ হাতত। আৰু লগৰ খবৰটো, কিয়নো হিমন্ত 30টাতকৈ অধিক বৃহৎ ডাঙৰ ঘোষণা, প্ৰত্যেকটো ঘোষণা জনাইছোঁ আপোনালোকক। লগতে কৈছে যে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ কেবিনেটত লোৱা বৈঠকৰ সিদ্ধান্তসমূহ আপোনালোকক ইতিমধ্যে জনাইছোঁ। আৰু জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ হিমন্ত বিশ্বৰ কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে পৰ্যটন মন্ত্ৰী জয়ন্ত বৰুৱাই আৰু হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাইজৰ আগত অৱগত কৰিছে। কেবিনেট সিদ্ধান্ত অনুসৰি অসমৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ বাবে জয়ভেঞ্চাৰ কোম্পানীৰ উদ্যোগত অসমত 2টা মিল্ক প্ৰচেছিং ইউনিটৰ বাবে ভূমি আবণ্টন চৰকাৰ আৰু 2টা মিল্ক প্ৰচেছিঙৰ ইউনিটৰ বাবে যোৰহাট আৰু ডিব্ৰুগড় সিদ্ধান্ত লৈছে স্থাপন কৰা। লগতে ৰাজ্যত নতুনকৈ 2খন বিশ্ববিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটৰ। আৰু নতুন বিশ্ববিদ্যালয় 2খন গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু লগতে প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় নামেৰে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আৰু এই মুহূৰ্তত ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু লগতে সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ 4,19,000 গোচৰ সৰলীকৰণৰ ফলত 3 লাখ গোচৰ নিষ্পত্তি সিদ্ধান্ত। তাৰ লগতে ৰাজ্যৰ 34 পলিটেকনিক আৰু 43খন ITI প্ৰতিষ্ঠান টাটাই শিক্ষা প্ৰদান কৰিব। ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 366 কোটি টকা কেবিনেটত অনুমোদন জনাইছে। তাৰ লগতে নলবাৰী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে অতিৰিক্ত 397 কোটি টকা অনুমোদন। চিকিৎসা মহাবিদ্যালয়ৰ সৰ্বমুঠ ব্যয় হ'ব 615 কোটি টকা। দুৰ্যোগ প্ৰশমন বিভাগে আগতীয়াকৈ ব্যৱস্থা কৰিবৰ বাবে 3% ৰিস্ক ডিডাকশ্যন ফাণ্ড হিচাপে ইতিমধ্যে ৰখা হ'ব আগন্তুক। আৰু 2023 আৰু 24 চনৰ বাজেটৰ পৰা এই নীতি কাৰ্যকৰী কৰা হ'ব বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ধাৰাবাহিক কেবিনেটৰ বাম্পাৰ ঘোষণা কৰিছে। আৰু তাৰ লগতে এক বৃহৎ ডাঙৰ সিদ্ধান্ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লৈছে চৰকাৰে। এক বৃহৎ ডাঙৰ হিমন্ত চৰকাৰৰ মুখ্যমন্ত্ৰী এক বৃহৎ ডাঙৰ ঘোষণা। নৱৰাত্ৰিত DA বৃদ্ধিৰ ঘোষণা কৰে। আৰু দৰমহা বৃদ্ধি কিমান হ'ব এই মুহূৰ্তত এটা দিন ধাৰ্য কৰিছে, তাৰ আগতো হ'ব পাৰে। ইতিমধ্যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ আৰু পেঞ্চনাৰসকলৰ বাবে DA বৃদ্ধিৰ অপেক্ষা কৰি আছে। শীঘ্ৰেই এই মুহূৰ্তত বৃহৎ ভাল খবৰ, চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ইতিমধ্যে এতিয়ালৈকে DA বৃদ্ধিৰ ওপৰত কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাছিল যদিও দৰ্শৰে এই ঘোষণা কৰিছে। আৰু মানিক কণ্ট্ৰল মতে সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে মোদী চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰে নৱৰাত্ৰি উপলক্ষে ইয়াৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক এটা ডাঙৰ উপহাৰ দিব। চৰকাৰে ইতিমধ্যে প্ৰতি মাহত DA বৃদ্ধি কৰাৰ ঘোষণা কৰিছে, যাক মুদ্ৰাস্ফীতিৰ আৰু তুলনাত কৰ্মচাৰীসকলক ইতিমধ্যে সকাহ দিয়াৰ বাবে বৃদ্ধি কৰা হৈছে। এইটো বিশ্বাস কৰা হয় যে 28 ছেপ্টেম্বৰত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া আগন্তুক কেবিনেট বৈঠকত ইয়াৰ মোহৰ লগোৱা হ'ব। আৰু ইতিমধ্যে 38% DA বৃদ্ধি হ'ব বুলি এক সৰ্ববৃহৎ ডাঙৰ খবৰ আহি পৰিছে। সকলো উভয় কৰ্মচাৰী ইতিমধ্যে 38% পৰ্যন্ত DA বৃদ্ধি হ'ব বুলি এক বৃহৎ ডাঙৰ ঘোষণা কৰিছে। আৰু লগতে কৈছে সূত্ৰসমূহে ইতিমধ্যে কয় যে খুচুৰা মুদ্ৰাস্ফীতি আৰু উচ্চ হাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মুদ্ৰাস্ফীতি মাত্ৰা 4% বৃদ্ধি কৰিব। আৰু লগতে ইয়াৰ পিছত DA
38% বৃদ্ধি হ'ব। ইয়াৰ আগতে 2022 চনৰ মাৰ্চ মাহত চৰকাৰে ডিএ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। তাৰপিছত ইয়াক 3% বৃদ্ধি কৰা হৈছিল আৰু ইয়াৰ পিছত ডিএ 31%ৰ পৰা 34% বৃদ্ধি কৰা হৈছিল আৰু এইবাৰ উচ্চ মুদ্ৰাস্ফীতি হাৰৰ বাবে ডিএ অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত হাতত লৈছে। পাছৰ খবৰ ইতিমধ্যে পুনৰ জুবিন গাৰ্গে ইতিমধ্যে এটা মন্তব্য সমগ্ৰ অসম দোলবাৰ লাগি গৈছে। ইয়াত কৈছে যে ইতিমধ্যে কেৱল এজন গায়কে চেলুট কৰে জুবিন গাৰ্গে। কোন সেইজন? তেওঁ ডিব্ৰুগড় সংগীতানুষ্ঠানত কি ক'লে আৰু লগতে ইতিমধ্যে চেলেঞ্জ কৰিছে বলিউডক জুবিন গাৰ্গে। ইতিমধ্যে নাহৰ দেশত জুবিনৰ মনজোৰাৰ গীতৰ লহৰ। জুবিনৰ সংগীতানুষ্ঠানে মহিলাৰ হাজাৰ হাজাৰ দশক ছাত্ৰ ছাত্ৰীক ডিব্ৰুগড় বিশ্ববিদ্যালয় ইতিমধ্যে প্ৰথম ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰবাসৰ সোণালী জয়ন্তী উপলক্ষে জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ শ্বহীদ খগেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত জুবিনে গালে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। কিন্তু সংগীতানুষ্ঠান আৰম্ভণিতে জুবিনে সম্প্ৰদায়ৰ প্ৰখ্যাত সংগীত শিল্পী কৃষ্ণ কুমাৰ কুনুত ওৰফে কেকেক স্মৰণ কৰে। জুবিনে কয়, মই চেলুট কৰা গায়ক অকল কেকে আছিল, আন কাকো মই জীৱনত চেলুট নকৰোঁ। আৰু উল্লেখযোগ্য যে ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিবাসৰ পদ্মনাথ গোহাঁই বৰুৱাৰ ছাত্ৰবাসৰ সোণালী জয়ন্তীৰ দিনা 3দিনীয়া কাৰ্যসূচী অন্তিম দিনৰ দিনা অন্তিম কাৰ্যসূচী আছিল জুবিন গাৰ্গৰ কণ্ঠ ইতিমধ্যে গীতৰ অনুষ্ঠান। পাছৰ খবৰ ইতিমধ্যে এগৰাকী মহিলাই অভিযোগ তুলিছে যে ইতিমধ্যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ইতিমধ্যে চাকৰি নামত ধনৰ লেনদেন কৰিছে। তাৰপিছত ইতিমধ্যে তেওঁ এজাহাৰো দাখিল কৰিছে বিজেপি সভাপতিগৰাকীয়ে। পুনৰ ইতিমধ্যে সমগ্ৰ অসম যি কঁপাইছে দালাল ৰাজ আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু যোনে অভিযোগ দিয়ে আৰু ইতিমধ্যে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত উপস্থিত বিধায়ক ভৱেশ কলিতা এইবাৰ কিয় হঠাৎ? কিয়নো এগৰাকী যুৱতীৰ বিৰুদ্ধে মানহানিৰ গোচৰ বিধায়কগৰাকীৰ আৰু লগতে ইতিমধ্যে অসমৰ বিজেপিৰ ইতিমধ্যে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যে এগৰাকী মহিলাৰ বিৰুদ্ধে গোচৰ তৰিছে। ভৱেশ কলিতাই চাকৰিৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। তাৰপিছত ইতিমধ্যে জাঙুৰকে উঠিছে বিধায়কগৰাকী। ফেচবুকত ভৱেশ কলিতাৰ বিৰুদ্ধে বিস্ফোৰণ অভিযোগ তুলিছে ইতিমধ্যে এগৰাকী মহিলাই। ইতিমধ্যে চাকৰিৰ নামত 6 পৰা 7 লাখ টকাৰ দাবী কৰাৰ অভিযোগ বিধায়কগৰাকীৰ আৰু অভিযোগ সত্য হ'লে ৰাজহুৱা জীৱন ত্যাগ কৰিব ঘোষণা কৰিছে ভৱেশ কলিতাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত। লগতে কৈছে গোচৰ লোৱাৰ লগতে আদালতৰ কাষ চাপিব বুলিও মন্তব্য কৰিছে ভৱেশ কলিতাই। কিয়নো ইতিমধ্যে এটা খবৰে পুনৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। অভিযোগ তুলিছে যে এগৰাকী মহিলাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ওপৰত। কিন্তু তেওঁ ইয়াত কৈছে 6 পৰা 7 লাখ টকাৰ দাবী কৰাৰ চাকৰিৰ নামত 6 পৰা 7 লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ওপৰত। পাছৰ খবৰ, ডাক্তৰক ইতিমধ্যে সকলোৱে ভগৱান স্বৰূপ মানে, কিন্তু সেয়াই প্ৰমাণিত হ'ল। জাম লাগিল হঠাৎ, কিন্তু আছিল ইমাৰ্জেঞ্চি অপাৰেশ্যন। হঠাৎ এই জামৰ পৰা ওলাই তেওঁ 45 মিনিট সময় ইতিমধ্যে দৌৰি গ'ল। 45 মিনিট দৌৰি থাকিল। তাৰপিছত তেওঁ ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিলে। যিহেতু যদি তেওঁ দৌৰি নগ'লহেঁতেন তেওঁ সেই ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব নোৱাৰিলেহেঁতেন। ইয়াত কৈছে যে ইতিমধ্যে ট্ৰেফিক জামত ফচিল গাড়ী, সময়তে অপাৰেশ্যন কৰিবলৈ 45 মিনিট দৌৰি উপস্থিত হ'ল হস্পিটেলত বেংগালুৰুৰ ডাক্তৰ। একবিংশ শতিকাৰ ইতিমধ্যে চূড়ান্ত ভগবাদী সমাজখনক আজিও একাংশ লোকৰ বাবে কৰ্তব্য আৰু দায়িত্ব প্ৰথম অগ্ৰাধিকাৰ। এনে এক মহানুভৱতা কামেৰে দেশবাসী হৃদয় কৰিলে বেংগালুৰুৰ এইগৰাকী চিকিৎসকে। বিগত ইতিমধ্যে কেইদিনমান হোৱা বৰষুণৰ আৰু কৃত্ৰিমৰ ফলত ট্ৰেফিক জামৰ কুখ্যাত ইতিমধ্যে বেংগালুৰু চহৰ সোমাই ভয়াৱহ ট্ৰেফিক জাম লাগিছিল। তাৰপিছত ইতিমধ্যে তেওঁ নিজে গাড়ীৰ পৰা নামি দৌৰি গৈ হস্পিটেলত উপস্থিত 45